পইচা পইচা ঘটাসকলে জানে কিমান কষ্ট এটা এটা টকা কিমান কষ্টৰ বিনিময়ত আহে আৰু এটা এটা পইচা এটা সময়ত কষ্টৰ বিনিময়ত সঞ্চয় কৰি ৰখা সেই পইচা আজি ৰাইজৰ কাৰণে আগবঢ়াই আছে। কাঠিটোৰ দাম বাঁহটোৰ দাম এটকা এটকা হ'ল বুলি তুমি একেদিনাই মাৰি শেষ কৰিবা নেকি? এটা জুচিলা একোটা যাব লাগিব। মই তেনেকুৱা মানুহ হয়, ইমান হিচাপে মই এই লাইটবোৰ এনেই মানুহ চাব নহ'লে এনেই লাইট কেলে জ্বলি থাকিব? মটৰ দি পানী উঠাইছোঁ, তাত পইচা পৰি আছে, এনেই কেলে পানী পেলাবা? যিখিনি লাগে সেইখিনি গা ধোৱা, সেইখিনি খোৱা, আৰু মিছাকৈ পানী পেলাব নোৱাৰিবা। ইচ্ছা থাকিলে সকলো কৰিব পাৰি আৰু তেনে এটা ইচ্ছাৰে মহৎ উদ্দেশ্য বা ইচ্ছা পুহি ৰাখিছে এইজন ব্যক্তিয়ে। আৰু তেনেকৈ এইবোৰ যিবোৰ আগবঢ়োৱাৰ হিচাপ নাই, ক'ত আগবঢ়োৱা নাই, অকল ধেমাজিতে সীমাবদ্ধ হৈ থকা নাই। ৰিচেণ্টলি তেওঁ যিখন আমাৰ শংকৰ সংঘ অধিৱেশন হৈ গ'ল, তাতো তেখেতে যথেষ্ট আগবঢ়ালে। 2 লাখ টকা নগদ ধনেৰে দিছে, যি দান দিছে, এই সকলোবিলাকৰ স্মৃতিচিহ্নবিলাক, স্মৃতিস্তম্ভবিলাক এনেদৰে সংৰক্ষিত হৈ আছে। এটা কথা অকণমান ছাৰক সুধিম মই এতিয়া, ছাৰক এইবোৰ এনেকৈ গোটেই সম্বন্ধা আছে, আপুনি ঘৰটো নবনাই কিয় ৰাইজৰ বস্তু বনাই আছে, তাৰ কথা কওকচোন। বনালে কি হ'ব? ঘৰটো যিটো ঘৰ মোক লাগে সেইটো ঘৰ মোৰ আছে, কাৰণ পানী নপৰা এটা ঘৰ মোৰ আছে। মই ইচ্ছা কৰিলে এটা সাংঘাতিক ডাঙৰ ঘৰ এটা 80-90 লাখ টকা খৰচা কৰি কিনে এটা ডাঙৰ এটা RCC বনাব পাৰিলোহেঁতেন। মানে সাধাৰণতে যিবিলাক মানুহে বনাইছে, কিন্তু এইটো ঘৰ মই বনালোঁ যেতিয়া প্ৰথম চাকৰি হৈছে তেতিয়াই বনালোঁ। আছাম টাইপৰ ঘৰ, পানী নপৰা ঘৰ। এতিয়া সিফালে কিন্তু পানীদুনি পৰে, পানীদুনি পৰাৰ কাৰণে আমাৰ তেওঁ মোক সদায় গালি পাই থাকে, কি ঘৰ বনালে এইবিলাক আমুক তামুক, মানে পানী পৰা ঘৰ, কোনো সুবিধা নাই, আমুক নাই তামুক নাই। বোলো যিটো পাইছে তাতে সন্তুষ্ট থাকা। হেৰিয়া মানে কি বুলি কয়, উমৰ খাই কৈ গৈছে, যিখিনি পাইছা তাতে সেইখিনিকে লোৱা, নোপোৱাখিনি থাকক বাকী, দূৰৰ বাজনা শুনিলে কি হ'ব, মাজত তোমাৰ তেনেই ফাঁকি। আজি সেই শৰৎচন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হৈ গ'ল, তেওঁ যিটো ঘৰ আছাম টাইপৰ ঘৰ, তেওঁ এখন গাড়ীও নাই। তেওঁ মৃত্যু হোৱাৰ পিছত মানুহজনী যি অৱস্থা, চিকিৎসা কৰিবলৈ পইচা নাই। অথচ আজিকালি আমাৰ MLA বিলাকৰ ঘৰ দুৱাৰ দেখিলে বা অফিচৰ কেৰেণী হেড ক্লাৰ্কৰ ঘৰ দেখিলে আচৰিত লাগি যায়। শৰৎচন্দ্ৰ এজন নিকা মানুহ আছিলে, সেইকাৰণে তেওঁ ঘৰ ধন নগদিলে, ৰাইজৰ কাৰণে কাম কৰিলে, আৰু পৰিয়ালৰ কাৰণেও তেওঁ একো নকৰিলে। তেওঁৰ ঘৰত এটা টিভিও নাই, তেনেকৈ শুনিছিলোঁ। কথাটো সঁচা কথা। গতিকে সেই লিখা মানুহ হ'ব লাগে, মানুহৰ কাৰণে মানুহে কাম কৰিব লাগে। ধন টকা পইচা এইবিলাক কোনো লগত লৈ যাব নোৱাৰে। এষাৰ সংস্কৃত কথা আছে, ধনানি জীৱিতং শৈব পদাৰ্থে প্ৰাজ্ঞ উচ্চিজেত, অনিমিত্তু বৰং ত্যাগ বিনাশে নিয়তে অতি। ধন টকা, জ্ঞানীসকলে নিজৰ ধন আৰু জীৱন আনৰ কাৰণে উৎসৰ্গা কৰে, কাৰণ এইবিলাকৰ ধ্বংস যেতিয়া সুনিশ্চিত, তাক সৎকামৰ কাৰণে উৎসৰ্গা কৰাটোৱে ভাল। আমাৰ জীৱন আমাৰ স্থায়ী নহয়, আমি মৰিবই লাগিব। যিমান ডাঙৰ মানুহ নহওক লাগিলে এদিন মৰিবই লাগিব। আৰু ধন টকা পইচা আমি কেতিয়াও লগত নিব নোৱাৰোঁ, হয়নে নহয়? আহিছোঁ যেনেকৈ যাব লাগিব তেনেকৈ, উলংগ হৈ আহিছোঁ, উলংগ হৈ যাব লাগিব। গাত থকা কাপোৰখনো যেতিয়া চিতাত তুলিব অঁতৰাই দিব। মই এটা নেশ্যনেল এৱাৰ্ড পাইছোঁ মাষ্টৰ কৰি থাকোঁতে, নেশ্যনেল এইটো হেৰিয়া কথা, 90 কথা। অসমৰ মাত্ৰ 3জন মাষ্টৰ, LP এজন, ME এজন, হাইস্কুলৰ এজন, 3জনে পাইছে প্ৰথমবাৰৰ কাৰণে। আৰু আমি প্ৰাইজ ল'বলৈ যাবলগীয়া হৈছে দিল্লীলৈ। 90 কথা এইটো। আৰু মোৰ জীৱনৰ উদ্দেশ্য আছিলে এজন ভাল ফাৰ্ষ্ট ক্লাছ গেজেট অফিচাৰ হোৱা। আমাৰ কোনো বেকত নাই যে মানুহ, সেইকাৰণে নোৱাৰিলোঁ, সৌভাগ্যটো নাই চাগে। বহু কষ্ট কৰিলোঁ, বহুত চেষ্টা কৰিলোঁ, একেবাৰে লাষ্টত ইমান চেষ্টা কৰিছিলোঁ যে মোৰ এইবাৰ হ'বই আৰু, কাৰণ ভাইভাত 200 ভিতৰত পাইছোঁ 145, বহুতেই ইমান পোৱা নাই, 72% ভাইভাত। কিন্তু ৰিটেনত এখন পেপাৰ বেয়া হোৱাৰ কাৰণে মই চিলেকশ্যন নকৰিলোঁ। আৰু সেই বছৰে আছিলে মোৰ লাষ্ট, মানে বয়সৰ ফালৰ পৰা চান্স, আৰু চান্স নাইকিয়া হ'ল। তাৰপৰা সেইটো বাদ দি কিনি ডিপাৰ্টমেণ্টেল লাগিলোঁ। আৰু মোৰ নিচিনা কত মাষ্টৰ আছে ৰিটায়াৰ হৈ গৈছেগৈ। মই কম যুদ্ধ কৰা নাই ন ভাগ্যৰ লগত, কমতি যুদ্ধ কৰা নাই, আৰু নিজৰ ভাগ্য নিজে কৰিব পাৰে, সেইটো মই বিশ্বাস কৰোঁ। আৰু সেই তেনেকুৱা কৰি
আজি এইখিনি অৱস্থা পাই এতিয়া হেৰি আছোঁ এতিয়া মানুহে কোনোবাই হিংসা কুচুত ঢেৰ কৰা মানুহ আছে কৰি থাক তেওঁলোকে হিংসা কুচুত কৰি মোৰ গালে দলিওৱা শিল ইটাৰে মই পকা ঘৰ বনাম বুলি মই কৈছোঁ আৰু সেই বনাই আছোঁ এতিয়া যিখিনি থাকিলে সেইখিনি যিখিনি ঘটিলোঁ সেইখিনি চব মই দি যাম কাৰণ ল'ৰা ছোৱালী চবৰে এষ্টাব্লিছ হৈ গৈছে ছোৱালী ডাঙৰ ছোৱালীও সেই হৈ গ'ল সৰুজনী ছোৱালীও জোঁৱাইটোক চাকৰি দিলোঁ LP টিচাৰ আৰু ল'ৰাটোৱেতো আৰ্মিত চাকৰি কৰি ৰিটায়াৰমেণ্ট লৈ আহিলে এতিয়া পেঞ্চন পাই থাকিব বোৱাৰীজনী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কাম কৰে ডিব্ৰুগড় গতিকে সিহঁতক কিয় টকা লাগে সিহঁতক মোৰ টকা সিহঁতক মই নিদিওঁ দিবলৈ টকা নাই অপচয় কৰিব এতিয়ালৈকে ছাৰ আপোনাৰ কোটিৰ ওচৰত গৈছেগৈ চাগে গোটেই ওপৰত গ'ল গৈছে গৈছে কোটি হয়তো ওপৰতে যাব চাগে ওপৰতে যাব হিচাপ কৰিলে বহুত কষ্টৰ পইচা বহুত কষ্ট পইচা এইবোৰ আৰু সেইকাৰণে মই 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 মানে কিবা এটা প্ৰমাণ পোৱা নিচিনা পাইছোঁ মই ৰাইজক দিছোঁ যদিও মোৰ মানে তলি উদং হৈ যোৱা নাই ভগৱানে কোনোবা ভাগত দিয়ে আছে এনেকুৱা এটা মানে সেই যেনেকৈ ধ্ৰুপদী ঈশ্বৰৰ নাম লৈ থাকিলে ঈশ্বৰে মানে বস্ত্ৰ দি থাকিলে ক'ৰ পৰা আহিলে বস্ত্ৰ ক'বই নোৱাৰে তেওঁতো উলংঘ নহ'ল নহয় দুখাখন ভাগৰি গ'লগৈ হয়নে নহয় সেই তেনেকুৱা এটা মানে ঐশ্বৰিক কিবা এটা মই মানে ভগৱানক পাইছোঁ যেন মই নিজে নিজে ভাবিছোঁ মই নহ'লে ইমান টকা পইচা মই ঘটা নাছিলোঁ বা ইমান টকা পইচা মই দিয়াৰ পিছত মোৰ মানে লাও লোৱা অৱস্থা হোৱা নাই কাৰণ মানে গুৰু ভকতে যিয়ে খাবলৈ খাই যাব বোলে সিয়ে দি যাওঁ বুলি কোৱা নহয় মানুহে ভাবে আলহী তুলহীক মানে ঢেৰ মানে খোৱালে মানে বহুত লোকচান হ'ব এইখিনি কেইবাদিনো খাব পাৰিলোঁ মই ভগৱান নাই জানো আছে আছে কিন্তু যিজনে খাই যাব সেইজনে যে দি যাব সেই কথাটো তেওঁ মনত 10জনৰ বহুজনৰ মংগলৰ কাৰণে মই সজাগ ব্যক্তিগত হিচাপে কাকো কোনোবা এজন বোলে বৰ ৰোগীয়া হৈ পৰি আছে ঘৰৰ অৱস্থা খুব বেয়া চিকিৎসা কৰিবলৈ নাই তেতিয়া তেওঁ সহায় কৰিম পৰাপক্ষত কিন্তু এনেই কোনোবাই মোক বিচাৰি আহিলে মই দিব নোৱাৰোঁ তুমি নিজে কৰি খাব তোমাৰ হাত আছে ভৰি আছে চকু আছে কাণ আছে তুমি কৰি খাব নোৱাৰা নেকি লোকৰ ধন বিচাৰি আহিছা হয়নে নহয় এয়াই কথা যে পইচা ঘটাসকলে জানে কিমান কষ্ট এটা টকা কিমান কষ্টৰ বিনিময়ত আহে আৰু এটা পইচা এটা সময়ত কষ্টৰ বিনিময়ত সঞ্চয় কৰি ৰখা সেই পইচা আজি ৰাইজৰ কাৰণে আগবঢ়াই আছে এনেকৈ যিমান সামৰ্থ্য অনুযায়ী সামৰ্থ্য বুলি কোৱাটো ভুলেই হৈছে যি আছে সকলোখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছে আৰু আমাৰ যিসকল ডেকা মোৰ লগত আহিছিলে একদম মানে থৰ লাগি কথা শুনিবলগা কথাই আচলতে ময়ো মোৰ হৃদয়ত বহু সময়ত কঁপনি উঠি গ'ল যে না শৈৱ না ভৱিষ্যম সৰ্ব বৰামত পৰম তেনেকুৱা এটা কথালৈকে আহি গ'ল আগতেও নাছিল বৰ্তমানো নাই আৰু ভৱিষ্যতেও নহ'ব এনেকুৱা কোনো কথা নাই কিন্তু যে ই থকাৰ সময়খিনিত সমাজৰ কাৰণে দহৰ কাৰণে কিবা এটা কৰি থৈ যাম তেনেকুৱা এটা মনোভাৱ পুহি ৰাখিছে আৰু সেয়াই চাগে তেখেতক আজীৱন মানে পাছৰ পৰ্যায়টো জীৱিত কৰি ৰাখিব আমাৰ সকলোৰে মাজত আমি খুবেই আশাবাদী